নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ নতুনকৈ চাকৰি আহিছে। অসমৰ সকলোৰে বাবে চাকৰি হয়। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে নতুন ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান অনুযায়ী শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। সো মই ভিডিঅ'টো আপোনালোকক ডিটেইলছত জনাই দিছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে DSWO ধুবুৰী ৰিক্ৰুটমেণ্ট, মানে আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিব পাইছে। অফিচ এছিষ্টেণ্ট, কুক, আদাৰ পোষ্ট ভেকেঞ্চি, মানে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। সো কেনেদৰে আবেদনসমূহ কৰিব মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে। DSWO ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভাল সুখবৰ হয়, যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। মই পোনপ্ৰথমে ইয়াৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। লাষ্ট ডেট যদি ক'ব যাওঁ 6/11/2025 নৱেম্বৰ মাহৰ 6 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মাল্টিপাৰ্পাছ ৱৰ্কাৰ, মানে 10 পাছ 8 পাছ লেভেলৰ ভেকেঞ্চি, কুকৰ ভেকেঞ্চি আছে, চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আছে, নাইট গাৰ্ডৰ ভেকেঞ্চি আছে, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। ইয়াৰ যদি অভাৰভিউ যদি ক'ব যাওঁ, অৰ্গেনাইজেশ্যন নেম দেখিব যে DSWO ধুবুৰী, নাম্বাৰ অফ পোষ্ট 6টা, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ 10 পাছ গ্ৰেজুৱেশ্যন পাছ, সকলো আবেদনসমূহ কৰিব পাৰিব। জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব। ইয়াত অনলাইন যোগে নোৱাৰিব, অফলাইন যোগেহে কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিল, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু এইকেইটা ভেকেঞ্চি আপোনালোকে অফলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। আৰু পোনপ্ৰথমে যিটো ভেকেঞ্চি আছে ৰেচিডেঞ্চিয়েল ছুপাৰিনটেণ্ডেণ্ট, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে ল'ত। আৰু সো যদি আপোনালোকে ল'ত মাষ্টাৰ ডিগ্ৰী কৰিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, যিহেতু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে ডিগ্ৰী পাছ কৰিলে হ'ল, দেখিব পাৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিলে হৈ গ'ল। মাল্টিপাৰ্পাছৰ ৱৰ্কাৰ ক্ষেত্ৰত এটা আছে, ইয়াৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 8 পাছ কৰিলে হ'ল। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কুকৰ ক্ষেত্ৰত দুটা আছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ SSLC পাছ কৰিলে লগতে কুকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। আৰু চিকিউৰিটি গাৰ্ডৰ ক্ষেত্ৰত এটাকৈ আছে, ইয়াৰ ক্ষেত্ৰত 8 পাছ কৰিব লাগিব, 2 বছৰীয়া আপোনালোকৰ চিকিউৰিটি এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু এজ লিমিট 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ। আৰু হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত www.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। নাইবা মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব, সেই লিংকত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বা ডিটেইলছত চাই ল'ব পাৰিব। ইয়াৰ যিটো এড্ৰেছ দেখিব পাৰিছে, সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ভালদৰে ফিল আপ কৰি ইয়াৰ যিখিনি ডকুমেণ্টছ বিচাৰিছে, সেই ডকুমেণ্টছৰ জেৰক্স কপি নিজে চেল্ফ এটেষ্টেড কৰি নিজে চাইন কৰি পেলাই পঠাই দিব লাগিব। চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট হ'ব, কম্পিউটাৰ স্কিল টেষ্ট হ'ব, অৰেল ইণ্টাৰভিউ হ'ব। আৰু এইকেইটা মাধ্যমেৰে আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। 17/10/2025 অক্টোবৰ মাহৰ 17 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 6/11/2025 নৱেম্বৰ মাহৰ 6 তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আবেদনসমূহ কৰিবলৈ মই যিটো আপোনালোকৰ এড্ৰেছ দেখাই দিছোঁ, সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিবলৈ যিটো এড্ৰেছ দেখিব পাৰিছে, সেই এড্ৰেছত আপোনালোকৰ পোষ্টেল যোগে হ'লেও নিজে হ'লেও আপোনালোকে গৈ এপ্লিকেশ্যন ফৰ্মখন দি থৈ আহিব লাগিব। এনভেলপত সোমোৱাই মেলি এড্ৰেছটো লিখি মেলি, আৰু যিটো পোষ্টত আবেদন কৰিব বিচাৰিছে সেই পোষ্টটোৰ কথা আপোনালোকৰ ওপৰত উল্লেখ কৰি দিব লাগিব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব।